Hello everyone, good morning, welcome back to my YouTube channel. More channel TRISHNA'S blogole moi TRISHNA talok hokoluke punorbara swagatom janaisu. Aru etia ami goi asu eta mini picnic ole. Mini picnic ei karone karon aji ami motu aru moi jam khali belek kono na jay. Ajiu moi serongole ulaisu kintu Serangon আমি আগতে যোনখিনি জায়গাত বহিছিলো সেইখিনি হয়তো আমি নবহো তাতকে আগত যোৱাৰ প্ল্যান কিন্তু চাও ৰাস্তা কেনেকুৱা হৈছে গম নাপাও কাৰণ আগৰবাৰ আহোতে খুব বেছি এটা ভাল হৈ থকা নাছিলে তো যেকি নহওক বাৰু চাই লও তাৰ পাছত আমি গম পাম যে আগলৈ যাব পাৰি নে নাই আৰু আসলতে আমি ইয়াতে কোনো মানে বনাই মিলি খোৱাকে অহা নাই ঘৰৰ পৰা বনাই আনিছো বেলেগ নহয় ৰুটি আৰু মাংস লৈ আহিছো মায়ে মাংসটো বনাই দিছে অহাৰ আগে তো আমি হেনেকে এটা মিনি পিকনিক কৰিবলৈ আহিছো আৰু বহুদিন হিয়ে মই ওলাই অহাও নাছিলো বহুত কিবা কিবি কথাও আছে পাতিবলৈ সো আজি দিনটো ভাবিছো যে আমি কথাই পাতিম আৰু হ'ব এনজয় হ'ব বহুতখিনি তো চাই থাকিব দিনটো আৰু আহি আমি ফসি গলো এইখিনিতে যোৱাবাৰ এইখিনি খুব বেয়া আছিল অকণমান সময় লাগিব বুলি কৈছে না জানো কিমান দেৰি হয় তথাপিতো বাৰু অকণমান সময় ৰখি চাইছো আৰু ইফালে ইমান ধুনীয়া ভিউ আছে সেইটো অকণমান সময় হলেও আমি এনজয় কৰি লই এই সেকটি এই ৰাস্তাটোৰে আমাৰ যোৱা নহল কাৰণ ভাল কৰিবলৈ বহুত বেছি সময় লাগিব আৰু এতিয়া আমি বেলেগ এটা ৰাস্তাৰে আহিছো ৰাস্তা বুলি ক'লে আসলতে ভুল হ'ব এইটো আলিৰ নিচিনা খেতিৰ মাজেৰে সৰু ৰাস্তা বা আলিৰ নিচিনাই আছে ইয়াৰে মানুহ এজন আমাৰ আগে গৈ আছে আৰু আমি তেওঁৰ পিছে গৈ আছো ভালকে আমিও চিনি নাপাও আগতে আহি পোৱা নাই মাকৈ মাজে মাকৈ মাজে পাহৰ নালে তলে কোনফালে আজি ফল ঘুমাই যায় ঠিক নাই আই ৰবা যাও ঘুবা লগা হলে কে বেয়া হবে এ ৰাস্তা আছে বুলি কৈছে কাৰণে আমি আহিলো আলিয়ে ইমানৰ মাজতো ভিডিও কৰিবলৈ এৰা নাই তথাপিতো কামে নহয় যে ইমান বেয়া ৰাস্তাৰ মাজেৰে আহিছো মোবাইলটো লৈ আপোনালোকে অলপ বুজিব লাগে অলপ বুজিব লাগে লাইক শ্বেয়াৰ সাবস্ক্ৰাইব আহিব লাগে এইখিনি না ঐ তো আমি আহি পালো মেইন লোকেশ্যন সেৰেঙতে আহিছো কিন্তু এই জায়গাটো বেলেগ গোটেই বালিচৰ আমি স্কুটি ওপৰতে থৈ আহিছো ৰাস্তাত আৰু তাৰ পৰা এই জায়গাখিনি বহুত ছুটি যেন লাগিছিল কিন্তু এতিয়া গৈ আছো যদিও গৈয়ে পোৱা নাই বহা ঠাইখিনি বহুত বেছি দীঘলীয়া হয় সেইখন কাগজখন নেৰে কি ননসেন্স ছাগজ কি ছাগজ বুলি কয় আমাৰ মিকনি বোলে মিনি পিকনিকৰ লোকেশ্যন বহিবলৈ ঝাগছ আনিছো ঝাগছ নাজানো মই আজি শুনাবলৈ ঝাগছ মানে নিজে এইটোত বহিছে এইটো মাথাত ৰ'দ নলাগিবলৈ লৈছে মূৰটো মই য'ত বহিম বুলি আনিছিলো আৰু সেইবিলাক মই বহিবলৈ যোগান ধৰি আছে গোটেই বালিচৰ বহুত বছৰ মূৰত ইয়ালৈকে আহিছে ট্ৰাইপডটো আনিম বুলি ভাবিও পাহৰি গলো সেইকাৰণে মোবাইলটো কিবাকে থব পাৰি নেকি তাকে চাই আছো জেগাখিনি আসলতে ঢলিয়া হয় সেইকাৰণে মোবাইলটো থবলৈ দিগদাৰ হৈছে তথাপিতো বাৰু মটুৱা কিবাকে লগাই থৈছে আমি বহুত সময় পাৰ কৰিলো বহিলো ভিডিও বনালো ফটো ললো আৰু এতিয়া 2:30 বাজিলে আৰু এতিয়া ভাবিছো যে আমি খাই লওঁ
ইয়াতে আচলতে মই কিবা কিবি কৈ আছিলোঁ কিন্তু গান লগোৱা আছিলে সেইকাৰণে মই সেইখিনি কাটি পেলাই আকৌ ভইচটো দিব লগা হৈছে কাৰণ কপিৰাইট আহি যাব যিটো মই একেবাৰে নিবিচাৰোঁ আৰু খোৱাৰ বাবে আমি তললৈ আহিছোঁ অকণমান কাৰণ আমি য'ত বহি আছিলোঁ সেই জেগাখিনি একদম এঢলীয়া হয় আৰু মোবাইলটো তাতে ৰাখিবলৈ বৰ দিগদাৰ হৈছিলে আৰু আমি মাংস উলিয়ালৈ ইয়াতে বাগৰি যোৱাৰ চান্স আছিলে আৰু এতিয়া তললৈ আহি ল'লোঁ আৰু মোবাইলটো মটো এডাল তাৰে লাঠি এডাল আনি ষ্টেণ্ড কিবাকৈ মোক বনাই মেলি দিছে তথাপিতো এইফালৰ পৰা আন্ধাৰেই হৈছে কাৰণ সূৰ্যটো আমাৰ পিছফালৰ পৰা পৰিছে সূৰ্য পোহৰটো চাগে ষ্টেণ্ডডালৰ জেগাটো চেঞ্জ কৰিব লাগিব আৰু এইডালে সেইডাল মূল্যৱান মোবাইল ষ্টেণ্ড বা ট্ৰাইপড যিডাল মটোৱে মোক ইয়াত আহি বনাই দিছে এইটো বনাই নিদিলে সঁচাকৈ মোৰ একো লাভ নহ'ল কাৰণ মই ফুৰিব আহি পেলাই যদি অকণমান ভিডিঅ' বনাই নিব নোৱাৰোঁ তেতিয়াহ'লে মোৰ একোৱেই লাভ নহয় যি কি নহওক বাৰু বহুত কষ্ট কৰি বনাই দিছে আৰু এতিয়া আমি খাই লওঁ কাৰণ ভোকো লাগিছে আৰু খাই উঠি যাবই হ'ব বেছি দেৰি নাথাকোঁ ইয়াতে মটু আৰু মোৰ এই প্লেনটো বহুত দিন আগৰ পৰাই হৈছিলে যে আমি ক'ৰবালৈ ফুৰিব যাম আৰু ঘৰৰ পৰা বস্তু বনাই নিম তাত বনোৱা মেলা ভেজাল নকৰোঁ কিন্তু দুইটাই টাইম মিলাব পৰা নাছিলোঁ আৰু আজি টাইমটো পাই গ'লোঁ আৰু এতিয়া যিহেতু পিকনিক ছিজন হয় গতিকে আহি খুব বেছি ভাল লাগিছে আৰু আমি যদিও একদম ৰ'দতেই বহি আছোঁ তথাপিতো আমাৰ গাত ৰ'দেই লগা নাই কাৰণ ইয়াতে বহুত বেছি ধুনীয়া বতাহ বলি থাকে এইটো ছিজনতো ভালকৈ বতাহ বলিয়ে থাকে গতিকে ৰ'দতো বহি থাকিলে একো প্ৰব্লেম নহয় চ' খুব ভাল লাগিছে আৰু আপোনালোকেও আহিব পাৰে এইটো ছিজন বুলি নহয় বাৰিষাক বাদে এনেও আপোনালোকে কেতিয়াবা ইয়াতে আহিব পাৰে আৰু বিশেষকৈ ফেমিলি লৈ ইয়াতে পিকনিক খাবলৈ বেছি ভাল আমাৰ মংগলদৈ মানুহখিনিৰ কাৰণ ওচৰতে হয় বেছি দূৰ যাবও নালাগে খাই থকাৰ পাছতে মোৰ খুব নাচিবলৈ মন গৈছিলে কাৰণ তাত মোৰ ফেভৰেট ধুনীয়া গান এটা বাজিছিলে কিন্তু তথাপিতো বাৰু মই খোৱাটোত মনোযোগ দি মোৰ নৃত্য নাটিকাৰ তাতে সমাপ্তি ঘটোৱাটো ভাল হ'ব বুলি ভাবি সমাপ্তি ঘটাই দিলোঁ আমি খাই থাকোঁতে আমাৰ ওচৰত পোৱালি এটা আহি পালে আৰু এইখিনি তাৰ কাৰণে উলিয়াইছোঁ তাক ৰুটিখন গোটাকৈ দিলে খাব নোৱাৰিব বুলি ভাবি মই টুকুৰা কৰি দিছোঁ আৰু কোন পোৱালি আহিছে সেইটো বাৰু দেখুৱাইছোঁ আপোনালোকক এই পোৱালিটো আমাৰ ওচৰলৈ আহি শুই আছিলে একেবাৰে ওচৰলৈ যাব সাহস কৰা নাই বাৰু আৰু মোৰো তাৰ একেবাৰে ওচৰত গৈ দিবলৈ সাহস হোৱা নাছিলে কাৰণ যি নহওক পোহনীয়া কুকুৰ নহ'বও পাৰে অকণমান ভয়ো লাগে তো আজিৰ মিনি পিকনিক ইয়াতে শেষ কৰিলোঁ এতিয়া ঘৰলৈ যাব ওলাইছোঁ বহুত বেছি দেৰি নকৰোঁ দেৰি মানে দেৰিয়ে হৈ গৈছে আচলতে 3টা বাজিলেই মটুৰ ভণ্টি ঘৰত অকলে আছে গতিকে সিও জল্দি যাব লাগিব আৰু অকণমান সময় থাকিলোহেঁতেন যদিও এতিয়া নাথাকোঁ কিন্তু এতিয়া ভাবিছোঁ যে এতিয়া যোৱা ডিচিশ্যনটোও ভাল হৈছে কাৰণ অকণমান দেৰি হৈ গ'লে ঠাণ্ডা লাগিব আৰু আমি গৰম কাপোৰ আজি একোৱেই অনা নাই কাৰণ আহোঁতে গৰমেই আছিলে কিন্তু যাওঁতেহে এতিয়া লাগিছে যে অকণমান বতাহ খালে ঠাণ্ডা লাগিব আমাৰ এয়া আমি এতিয়া উভতিছোঁ আৰু এইখিনিত বস্তাৰে ধুনীয়াকৈ চিৰি বনাই দিয়া আছে নহ'লে আমি বেলেগ ৰাস্তাৰে ঘূৰি আহিবলগীয়া হ'লহেঁতেন আৰু এইখিনিতে মই আজিৰ ভ্লগটো সামৰিব লৈছোঁ কাৰণ বেছি দীঘলীয়া আৰু নকৰোঁ অলৰেডি মই যিমান দীঘল ভ্লগ বনাওঁ সিমানখিনি হৈ গৈছে গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু প্লিজ বেল আইকনটো প্ৰেছ কৰিব একেবাৰে নাপাহৰিব তেন্তে আজিলৈ আহিছোঁ মই পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখলৈ আহিম তেতিয়ালৈকে টাটা বাই বাই লাভ ইউ অল টেক কেয়াৰ